স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব লাইছো ৰাজ্যত 1 লাখতকৈ অধিক ঘোষিত বিদেশী এই তথ্য বিধানসভাৰ মজিয়াত চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে আৰু 31 অক্টোবৰ 2021 লৈকে বিদেশী ন্যায়াধিকৰণে ঘোষিত যাক বিদেশী বুলি ঘোষণা কৰিছে সেই সংখ্যা হৈছে 1 লাখতকৈ অধিক এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক দিব লাইছো ৰাজ্যত 1 লাখতকৈ অধিক ঘোষিত বিদেশী 1 লাখতকৈ অধিক ঘোষিত বিদেশী বিধানসভাত বিস্ফোৰক তথ্য ৰাজ্য চৰকাৰৰ যে ৰাজ্যত আছে 1 লাখতকৈ অধিক ঘোষিত বিদেশী ন্যায়াধিকৰণে 1 লাখতকৈ অধিক লোকক ঘোষণা কৰিছে বিদেশী আৰু এই তথ্য 31 অক্টোবৰ 2021 লৈকে পোৱা গৈছে 31 অক্টোবৰ 2021 লৈকে ঘোষণা কৰা বিদেশীৰ সংখ্যা হ'ল 1 লাখতকৈও অধিক এই তথ্য বিধানসভাৰ মজিয়াত বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্নত এই তথ্য প্ৰকাশ ৰাজ্য চৰকাৰৰ ইয়াৰ লগতে কিমানজন বিদেশীক বিতৰণ কৰা হ'ল সেই তথ্যও দি কৈছে যে 328 জনকহে বৰ্তমানলৈকে বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে বা তেওঁলোকক বিতৰণ কৰা হৈছে ৰাজ্যৰ পৰা আৰু 2013 15 ডিচেম্বৰৰ ভিতৰত পঠিওৱাৰ সংখ্যা উভতাই পঠিওৱাৰ সংখ্যা আছিল 328 জন এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো ৰাজ্যত ঘোষিত বিদেশীৰ সংখ্যা 1 লাখতকৈ অধিক এই বিস্ফোৰক তথ্য বিধানসভাৰ মজিয়াত দাখিল কৰিছে ৰাজ্য চৰকাৰে বিধানসভাৰ মজিয়াত দাখিল কৰিছে ৰাজ্য চৰকাৰে এই বিস্ফোৰক তথ্য যে বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা বিদেশীৰ সংখ্যা ৰাজ্যত আছে 1 লাখতকৈও অধিক আৰু দেৱব্ৰত শইকীয়াৰ প্ৰশ্নত এই তথ্য আৰু এই তথ্য দিয়া হৈছে 31 অক্টোবৰ 2021 লৈকে ঘোষণা কৰা বিদেশী ন্যায়াধিকৰণে যাক বিদেশী বুলি ঘোষণা কৰিছে তেনে লোকৰ সংখ্যা ৰাজ্যত 1 লাখতকৈও অধিক আছে ৰাজ্য চৰকাৰৰ এই বিস্ফোৰক তথ্য বিধানসভাৰ মজিয়াত দাখিল কৰিছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আৰু বিতৰণ কৰাৰ তথ্যও দিয়া হৈছে 15 ডিচেম্বৰ 2013 চনলৈকে 328 জনক বিতৰণ কৰা হৈছে অৰ্থাৎ 13 চনৰ পাছৰ বিতৰণ কৰাৰ তথ্য এই মুহূৰ্তলৈকে ৰাজ্য চৰকাৰে জনাব পৰা নাই এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো ৰাজ্যত ঘোষিত বিদেশীৰ সংখ্যা 1 লাখতকৈ অধিক এই তথ্য স্বয়ং বিধানসভাৰ মজিয়াত ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই দাখিল কৰিছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰা হৈছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ ৰাজ্য চৰকাৰত যে 31 অক্টোবৰ 2021 লৈকে ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা লোকৰ সংখ্যা ৰাজ্যত 1 লাখতকৈও অধিক